আজি গোটেই স্পিকাৰ খুলি দিলোঁ গাইজ, কি কৰি আছোঁ মই চাওকচোন। এভৰিৱান ৱেলকাম বেক মাই আনাৰ ভিডিঅ'। তো আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা থাকিল। আৰু মই আজি বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ, যিবিলাকে নেকি ভাবি থাকে আহুজাৰ SPX 800 আৰু 810 কিনো স্পিকাৰ থাকে, তো সেইটো আপোনালোকক আজি মই দেখুৱাম। আৰু যিবিলাকে জানে সেইবিলাকেও চাই থাকিব পাৰে, আৰু যিবিলাকে নতুনকৈ চাই আছে নাজানে সেইবিলাকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই যাব, চাউণ্ড টেষ্টো থাকিব। আৰু স্পিকাৰটোও মই আজি আপোনালোকক খুলি দেখুৱাম, তাই কি স্পিকাৰ আছে, কিমান ৱাৰ্ডৰ। বহুতে কনফিউজ হৈ থাকেতো কিমান ৱাৰ্ডৰ থাকে, তো আজি আপোনালোকে দেখা পাব কিমান ৱাৰ্ডৰ স্পিকাৰটো হয়। তো আপোনালোকে যে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো বেছি দেৰি নকৰি আমি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। আৰু আজিৰ ভিডিঅ'টোত যিটো নেকি ছং প্লে' কৰা হৈছে, সেই ছংটো আমাৰ ভাইটি গাইছিল। তো আপোনালোকে শুনি কেনে পালে কমেণ্ট কৰি জনাব। বেলেগ গানবিলাক বজালে কপিৰাইট আহে, সেইকাৰণে মই বেলেগ গান দিয়া নাই। আমাৰ ভাইটি নিজে গোৱা ৰিহাৰ্চেল কৰা গান আছিল, তাকে আপোনালোকক শুনালোঁ। আৰু গানটো কেনে পালে কমেণ্ট কৰি জনাব। তো গাইজ আপোনালোকে দেখা পাই আছে, মই এতিয়া স্ক্ৰুবিলাক এলেংকিবিলাক খুলি আছোঁ, যিটো নেকি কি বুলি কয় জালিখন খুলিলোঁ, এতিয়া এই স্ক্ৰু খুলি আছোঁ। ইয়াৰ পিছত মই আপোনালোকৰ স্পিকাৰটো খুলি সম্পূৰ্ণ দেখুৱাম, চাই থাকক। তো ফাইনেলি মোৰ খোলা হৈ গ'ল। এয়া আপোনালোকে দেখা পাই আছে স্পিকাৰটো আহুজাৰ 350 ৱাৰ্ডৰ হয়, মই চালোঁ। আৰু ইফালে 80 ৱাৰ্ডৰ HF লগোৱা থাকে। আৰু HFটোত মই এটা PFL লগাই দিলোঁ, নহ'লে HFবিলাক কাটা যায়তো, সেইকাৰণে লগাই দিলোঁ। আৰু ইফালে আহুজাৰ ব্ৰেণ্ডিং লিখা আছে ধুনীয়াকৈ, আৰু ৱেবছাইট লিখা আছে আহুজা প্ৰফেশ্যনেল স্পিকাৰ www.ahuja.com বুলি লিখা আছে। আৰু আপোনালোকে ৱাৰ্ডটো চাই লওক, ইয়াত 350 ৱাট 8 Ohm। তো আপোনালোকৰ যিটো কনফিউজ আছিল আজি দূৰ হৈ গ'ল, মই আপোনালোকক দেখুৱালোঁ। পেন বডি 810 আৰু 800 একে স্পিকাৰ থাকে, খালি মাত্ৰ কেবিনেটটো সিটো হ'ল পেন বডিৰ হয়, এইটো হ'ল কম্বল বডি। স্পিকাৰ HF চব নেটৱৰ্ক বৰ্ড একেই থাকে, তো গম পালে। আৰু ধূলিবিলাক সোমাই স্পিকাৰবিলাক পূৰা লেতেৰা হৈছিল, চাফা কৰি দিলোঁ। লগতে HFটোত PFLটোও লগাই দিয়া হ'ল। এতিয়া সোমাই দিলোঁ স্পিকাৰটো, কাৰণ বহুত লেতেৰা হৈ আছিল, সেইকাৰণে মুচি চাফা কৰিলোঁ, ধূলা সোমাই আছিল। তো আপোনালোকক স্পিকাৰৰ ৱাটটোও দেখুৱাই দিলোঁ। আৰু ইফালে এতিয়া ফিটিং কৰি আছোঁ আমি। তো আপোনালোকৰ যিটো কনফিউজ আছিল সেইটো গম পালে। আৰু এতিয়া মই আপোনালোকক অকণমান চাউণ্ড টেষ্ট কৰি শুনাম। তো আপোনালোকে ভিডিঅ'টো একদম চাই থাকক লাষ্টলৈকে। আৰু চেনেলটো নতুনকৈ আহিছে যদি লাইক কৰিব দেই, আৰু ছাবস্ক্ৰাইব কৰি যাব, শ্বেয়াৰ কৰি দিব নাপাহৰিব। তো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। Hare